হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু এনিজ কিটচেন। আজি মই আপোনালোকৰ লগত আমৰ টকৰ ৰেচিপিটো শ্বেয়াৰ কৰিম। আশা কৰোঁ আপোনালোকে ভাল পাব। আহকচোন মই কেনেকৈনো আমৰ টক বনাওঁ আপোনালোকক দেখুৱাওঁ। আহক। আমৰ টক বনাবলৈ এই 3টা আম লৈছোঁ। প্ৰথমতে আমকেইটাৰ বাকলি গুচাই লওঁ। আশা কৰোঁ আপোনালোকে মোৰ এই ৰেচিপিটো ভাল পাব। আমৰ টক বনাবলৈ অতি সহজ আৰু অতি কম সময়তে বনাব পাৰি। এতিয়া আমৰ ছিজন, গৰমৰ দিন, টক খাই ভাল লাগে। সেয়ে ভাবিলোঁ এই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এই ৰেচিপিটো আমৰ মিঠা চাটনি বুলিও কয়। এয়া মোৰ বাকলি গুচোৱা হ'ল। এনেকৈ মই আন 2টা আমৰ বাকলিও গুচাই লওঁ। আম 3টাৰ বাকলি গুচোৱা হ'ল। এতিয়া আমকেইটাৰ পৰা মই গুটিকেইটা গুচাই লওঁ। গুটিবোৰ গুচাই মই সমান জোখত দীঘল দীঘলকৈ কাটি ল'ম। আমৰ স্লাইচবোৰ আধা ইঞ্চিমান জোখত কাটি ল'লে ভাল হয়। বেছি পাতল বা বেছি শকতকৈ কাটিব নালাগে। এয়া আমৰ স্লাইচ কৰা হ'ল। এতিয়া আমৰ টক বনাবলৈ যোগাৰ কৰোঁ। এখন কেৰাহীত 2 টেবুলস্পুন মিঠাতেল মই গৰম কৰি ল'লোঁ। আধা টিস্পুন কালজিৰা এয়া গৰম তেলত যোগ কৰি দিলোঁ আৰু চফ আধা টিস্পুন তেলত যোগ কৰি দিলোঁ। কালজিৰা আৰু চফখিনি ফুটিব ধৰিছে। এয়া 2টা শুকান জলকীয়া। জলকীয়া 2টা ভাঙি দুটুকুৰাকৈ 4 টুকুৰা কৰি তেলত 10 ছেকেণ্ডমান ভাজি ল'ম। জলকীয়াকেইটা ভজা ভজা হ'ব লাগে। এয়া ভজা ভজা হ'ল। ধুনীয়া গোন্ধও ওলাইছে। এতিয়া কাটি লোৱা আমখিনি তেলত যোগ কৰি দিলোঁ। আমখিনি তেলত অলপ দেৰি ভালকৈ ভাজি লওঁ। অলপ লৰাই চৰাই নিমখ নিজৰ সোৱাদ অনুসৰি যোগ কৰি দিম। নিমখ আন্দাজ কৰি দিম। এয়া নিমখ আধা টিস্পুনতকৈ অলপমান বেছি দিছোঁ। অলপ লৰাই চৰাই কাশ্মীৰী চিলি পাউডাৰ আধা টিস্পুন, এয়া আধা টিস্পুন চিলি পাউডাৰ যোগ কৰি দিলোঁ। হালধি দিব নালাগে। এনেকৈ আমখিনি ভালকৈ লৰাই চৰাই ঢাকন মাৰি লো মিডিয়াম ফ্লেমত 1 মিনিট সিজিবলৈ দিম। এয়া ঢাকন লগাই দিলোঁ। এতিয়া মই 1 মিনিট সিজিব দিম। লো মিডিয়াম ফ্লেমত আমখিনি 1 মিনিট সময় সিজিলে এতিয়া আধা কাপমান পানী দি আমখিনি সিজিবলৈ দিওঁ ঢাকন মাৰি। পানী দি অলপ সিজাব লাগে, তেতিয়াহে আমখিনি ভালকৈ সিজি অলপ কোমল হ'ব। ঢাকন খুলি চাওঁ কেনেকুৱা হৈছে। আমখিনি সিজি গৈছে। এতিয়া মই গুড় ইয়াতে যোগ কৰি দিম। এইখিনি 100 গ্ৰাম গুড় প্ৰথমতে আমত যোগ কৰি লওঁ। এই গুড়খিনি প্ৰথমতে গলিব দিম আৰু টেষ্ট কৰি চাম কেনেকুৱা হয়। গুড়খিনি গলি লওক, সেয়ে ঢাকন মাৰি সিজিব দিওঁ। কেঁচা আম বৰ টেঙা হয়। যদি ইয়াত মিঠা কম হয় আৰু অলপ গুড় যোগ কৰি ল'ম। গুড়খিনি ভালকৈ আমৰ লগত মিলি গ'লে এবাৰ টেষ্ট কৰি চাম। গুড়খিনি ধুনীয়াকৈ গলি গৈছে। অলপ লৰাই চৰাই লওঁ। অলপ টেষ্ট কৰিব দিওঁ। ময়ো অলপ টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। মিঠাটো অলপ কম হৈছে বুলি কৈছে আৰু অলপ গুড় দিব লাগিব। আৰু 50 গ্ৰাম গুড় ইয়াতে যোগ কৰি দিলোঁ আৰু এতিয়া এইখিনি ভালকৈ লৰাই দিওঁ আৰু উতলিব দিওঁ।
আকৌ টেষ্ট কৰিব দিওঁ। এতিয়া অলপ লৰাই চৰাই দেখিছোঁ গুড়খিনি সম্পূৰ্ণ গলি গৈছে। টেষ্ট কৰাচোন কেনেকুৱা হৈছে। এইবাৰ মিঠাটো বহুত টেষ্টি হৈছে বুলি কৈছে। এতিয়া দেখিছেনে কিমান ঘন ঘন ফুট ওলাইছে। গুড়খিনি ভালকৈ গলি গৈ পাগ উঠিছে। এয়া আমৰ টক হৈ গ'ল। এনেকুৱা হ'ব লাগে। ৰংটো কম ধুনীয়া হৈছেনে। এতিয়া মই গেছৰ ছুইচটো অফ কৰি দিওঁ আৰু গৰমে গৰমে এটা ছাৰ্ভিং বলত পৰিৱেশন কৰোঁ। যদি মোৰ এই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ এনি ইন দ্য কিটচেন চেনেলটো। তাৰোপৰি লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ড আৰু ফেমিলি মেম্বাৰ্ছৰ লগত। আজিলৈ আহোঁ। সকলোলৈ শুভকামনা থাকিল। টেক কেয়াৰ। বাই বাই।